নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখাম নেমু টেঙা পুলি কেনেকৈ ডাল কাটি বনাব পাৰি। ঠিক মই দেখুৱাৰ দৰে ভিডিঅ'টো চাওক। এনেদৰে মাটি আৰু গোবৰ দুইটা মিক্স কৰি ল'ব লাগিব। মইতো ঠিক তেনেদৰে কৰি লৈছোঁ আৰু আপোনালোকেও ঠিক তেনেদৰে কৰি ল'ব। গোবৰৰ পৰিমাণটো অলপ বেছি দিব, মই 2 নদীয়া দিছোঁ আৰু বালি মাটিটো 1 নদীয়া দিছোঁ আৰু ঠিক এনেদৰে মিক্সাৰ কৰি ল'ব লাগিব। আহক ভালদৰে মিক্সিং কৰি লওঁ। আমাৰ মাটিবোৰ মিছোৱা হৈ গৈছে। আহক এতিয়া আমি এনেকৈ ঢাপ বনাই দিম। তাৰপিছত আমি ডাল পাতবোৰ ৰুবৰ কাৰণে বলক এতিয়া আমি নেমু গছৰ ডাল এটি কাটি লৈ আহোঁ। ডালত ঠিক আপোনাৰ অলপ পুৰণা হ'ব লাগিব, যেনে 6 মাহৰ ডাল হ'লে ভাল হয়। আমি এইটো কাটি লৈ যাম আৰু কাটি লৈ আহিলোঁ। এটাই নহয়, আমি 4-5টা ডাল কাটি লৈ আহিছোঁ। আমি এতিয়া সৰু সৰুকৈ পিচ বনোৱা হ'ব। পিচ বনাম আৰু আপোনাক দেখাম। চাওক, আপোনালোকে এনেদৰে পিচ কৰিব। মোৰ ঠাইত কাটিংটো নথকাৰ বাবে মই আপোনাৰ কটাৰী দিয়ে কাটিং কৰিলোঁ। বেয়া হোৱা নাই, ভালে হৈছে। চাওক, এনেদৰে কাটিব লাগিব। এনেদৰে ধুনীয়াকৈ কাটি লওক, যাতে আপোনাৰ কাটোতে আপোনাৰ ডালটোৱে কষ্ট নাপায় বা ফাটি নাযায়। এনেকুৱাকৈ কাটিব লাগিব। এনেদৰে কাটি লওক। তাৰপিছত আমি কি কৰোঁ আগলৈ চাই যাওক। আৰু বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাওক। আৰু যদিহে আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, ডালবোৰ কাটা হৈ গৈছে ইতিমধ্যে আৰু এতিয়া আমি ভালদৰে ধুই ল'ব লাগিব। আহক আমি কটা ডালবোৰ ভালদৰে ধুই লওঁ। বন্ধুসকল, আমাক এতিয়া প্ৰয়োজন হ'ব এটা ৰোটাৰ। যিটো ৰোটাৰ আপুনি যিকোনো বীজ ভাণ্ডাৰতে পাব, মাৰ্কেটত স্পেচিয়েল এভেইলেবল আছে। আপুনি সেইটো কিনি আনি ইউজ কৰিব পাৰে। আহক এইটো এতিয়া আমি খুলিম আৰু তাৰ ভিতৰত লিকুইড নে পাউডাৰ আমি চাবলৈ চেষ্টা কৰিম। বন্ধুসকল, মেডিচিনটো পাউডাৰ হয়। আমি মুখনিটোত বাকি ল'ম, অলপ পৰি গৈছে দেখিছে। মুখনিটোত অলপ বাকি লৈছোঁ আৰু এতিয়া ডালবোৰ কেনেদৰে লগাব লাগে ঠিক এনেদৰে মই লগোৱাৰ দৰে আপোনালোকেও লগাওক। আৰু দেখিছে এনেদৰে লগাম। চাওক, এনেদৰে লগাব লাগিব। আৰু বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আমি দেখুৱাৰ দৰে বন্ধুসকল লাহেকৈ ডালটোত লগাব লাগিব পাউডাৰটো। আমি গোটেই ডালবোৰতে মেডিচিনটো লগাই লওঁ। বন্ধুসকল, আমাৰ গোটেই কাটি ৰখা ডালবোৰত পাউডাৰটো লগোৱা হৈ গৈছে। এতিয়া আমি কেনেকৈ ৰুম তাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বন্ধুসকল, এয়া দেখিছে আপোনালোকে, এটা ডাল লৈ মই লাহেকৈ খুচি দিছোঁ আৰু গুৰিটো কেনেকৈ খুচি দিছোঁ যাতে হাৱা ল'ব নোৱাৰে। সেইটো ভালদৰে লক্ষ্য কৰিব লাগিব যে হাৱা ল'ব নোৱাৰে। বন্ধুসকল, আমি যিবোৰ ডাল সৰু সৰুকৈ কাটিছিলোঁ সেইবোৰ ডাল আমাৰ ইতিমধ্যে ৰোৱা হৈ গৈছে গোটেই জেগাখিনিত। এতিয়া আমি এটা বেলেগ পদ্ধতিত আকৌ 4টামান ডালি ৰুই দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক স্কিপ নকৰাকৈ। আমি দ্বিতীয়টো পদ্ধতিও আমি এইটো ভিডিঅ'তে আপোনালোকৰ লগতে আলোচনা কৰিছোঁ। দ্বিতীয়টো পদ্ধতি আপোনালোকে দেখিছে, ডালবোৰ অলপ ডাঙৰ ডাঙৰকৈ কাটি ৰখা হৈছে আৰু ডালবোৰৰ গুৰিটোত ভালদৰে ৰুকি দিয়া হৈছে। আৰু এইটো হৰমন যিটো পাউডাৰ হয়, সেই মেডিচিনটো আমি কিদৰে লগাই ৰাখিছোঁ আপোনালোকে চাওক। এনেদৰে আপোনালোকে লগাওক আৰু ভালদৰে পুতি দিয়ক, যাতে পুতি দিয়া জেগাডোখৰত হাৱা সোমাব নোৱাৰে। হাৱা সোমালে আপোনালোকে ইমান মেহনত কৰা একো কামেই নহয়। আৰু যদিহে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চাই আছে তেনেহ'লে আপোনালোকক লাষ্টত এটাই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ জয় হিন্দ।